আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যিটো নীতি আদৰ্শ তেখেতে যিটো 17 বছৰ আমাৰ বিটিআৰত উন্নয়নৰ কাম কৰি গ'ল সেই উন্নয়নৰ পিছত আজি কোনো ধৰণৰ তেনেকুৱা আমি উন্নয়ন দেখা নাই যাৰ ফলত ৰাইজে এতিয়া বুজি পাইছে যে আমাক এতিয়া পুনৰ বিপিএফ চৰকাৰৰ প্ৰয়োজন আছে আৰু মই মাজতে যেহেতু চাকৰি সূত্ৰে মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ এতিয়া মই যোৱা 24 এপ্ৰিল মাহত মই অৱসৰ গ্ৰহণ কৰাৰ পিছত মই মনত সংকল্প কৰি লৈছিলোঁ আগৰ পৰাই মই সংকল্প কৰি লৈছিলোঁ যে মই বিপিএফ দলতে সহায় কৰিম আৰু বিপিএফ দলতে মই যোগদান কৰি ৰাইজৰ উন্নয়নৰ কাৰণে মোৰ ক্ষমতা অনুযায়ী মোৰ যিটো ক্ষমতা সেইমতে মই নিশ্চয় হাগ্ৰামা মহিলাৰে ছাৰক সহায় কৰিম বুলি মই বিশ্বাসত লৈ মই আগবাঢ়ি আহিছোঁ মই এইটোৱে জনাম যে ৰাইজে নিশ্চয় বুজিয়ে পাইছে যে যোৱা 17 বছৰে হাগ্ৰামাৰ মহিলাৰে যিটো উন্নয়ন তেখেতৰ যিটো কাম সেই কামৰ ওপৰতে তেওঁলোকে কি কৰিছে ৰং কৰি তেওঁলোকে আজি ঢাল ঢোক বজাই আছে গতিকে মই ভাবোঁ তেখেতৰ যিটো উন্নয়ন সেই উন্নয়ন আজি আছে অব্যাহত আছে আৰু আগন্তুক যিটো 25 বিটিআৰ ইলেকশ্যনত নিশ্চয় বিপুল ভোটত জয়লাভ কৰি বিপিএফ দলে পুনৰ চৰকাৰ গঠন কৰি যিখিনি ৰৈ থকা কামবিলাক আগুৱাই নিব বুলি মই বিশ্বাসী আৰু ৰাইজক এইটো মই প্ৰত্যান দিবলৈ মই নিশ্চয় চেষ্টা কৰিম।